কবিতা কেনেকৈ লিখে বাৰু গান। জীৱনত সময় লাগিলে যেনেকুৱাই নহওক কিয় আপোনজনৰ সংগ বৰ দৰকাৰ। যদি সুখ হয় সেয়া বাঢ়ি যায় আৰু যদি দুখ হয় তাক ভগাই লয়। আপোনজনৰ লগত সময় কেতিয়া পাৰ হৈ যায় গমেই পোৱা নাযায়। জীৱনত সময় লাগিলে যেনেকুৱাই নহওক কিয় আপোনজনৰ সংগ বৰ দৰকাৰ। কিন্তু ভাবকচোন এবাৰ, যদি সময়ে আপোনাক এনেকুৱা এঠাইত এৰি দিয়ে, যদি সময়ে আপোনাক এনেকুৱা এঠাইত এৰি দিয়ে য'ত আপোনাৰ কোনো সম্পৰ্কীয় নাই, য'ত আপোনাৰ কোনো বন্ধু নাই, কোনো আপোন নাই, তেতিয়া কি হ'ব বাৰু? এটা এটা ক্ষণ ইমান দীঘলীয়া অনুভৱ হ'ব যেন জীৱনটো শেষ নহ'ব। নিসংগতাতেই যেন জীৱনটো স্থিৰ হৈ থাকিব।